আহিছো এটা বিগ ব্ৰেকিং নিউজ সৰকাৰী চাকৰি প্ৰত্যাশীসকলৰ বাবে আছে এটা সুখবৰ অসম আৰক্ষী স্বাস্থ্য বিভাগত মুকলি কৰা হল হাজাৰ হাজাৰ পদ কনিষ্টেবল উপপৰিদৰ্শকৰ বাবে মুকলি হল পদ কনিষ্টেবল ইউবিৰ কাৰণে 705টা পদ কনিষ্টেবল এবিৰ কাৰণে 1429টা পদ মুকলি কৰা হৈছে আৰু উপপৰিদৰ্শক ইউবিৰ কাৰণে 306টা পদ মুকলি কৰিছে slprb.assam.in ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব ইয়াত আবেদন স্বাস্থ্য বিভাগত মুকলি কৰা হৈছে পদ এএনএমৰ 166টা পদ মুকলি কৰা হৈছে এলডিএ পেনোটাইপিক্স 16টা পদ মুকলি কৰা হৈছে dhsfw.assam.gov.in গৈ আপোনালোকে চাব পাৰিব ইয়াৰ সবিশেষ অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকললৈ চৰকাৰৰ বিশেষ জলপানী প্ৰদান কৰিছে 2021 আৰু 22 বৰ্ষৰ বাবে আগবঢ়োৱা হ'ব ৰাষ্ট্ৰীয় ফেলোশ্বিপ আৰু জলপানী 31 ডিসেম্বৰ 2021 পূৰ্বে প্ৰাৰ্থী কৰিব লাগিব ইয়াত আবেদন এমফিল পিএইচডি সংহত এমফিল প্লাস পিএইচডি অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে এই সুবিধা মুকলি কৰা হৈছে ইচ্ছুক শিক্ষাৰ্থীয়ে অনলাইনত কৰিব পাৰিব আবেদন আবেদনৰ বাবে মুকলি হৈছে এটা বিশেষ ৱেবছাইট fellowship.tribal.gov.in ত কৰিব পাৰিব আবেদন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু 20000 টকা পৰ্যন্ত বাঢ়িব পাৰে মুঠ দিয়ে হ'বগৈ ইমান এতিয়াৰ পৰা সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীয়ে 31% হাৰত ডিএ আৰু ডিআৰ লাভ কৰিব জানুৱাৰী 2022ত আকৌ এবাৰ বাঢ়িব নতুন বছৰটোৱে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা ভাল খবৰ আনিব ডিএ মোদী চৰকাৰে আকৌ এবাৰ মৰ্গীয়া বানজ বঢ়াব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ 3% বৃদ্ধি হ'ব পাৰে আৰু 7 পে কমিছনৰ অধীনত কেন্দ্ৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰ্ছে 31% হাৰত ডিএ আৰু ডিআৰ লাভ কৰে কিন্তু জানুৱাৰী 2022ত আকৌ এবাৰ 3% ডিএ বঢ়োৱাৰ সম্ভাৱনা আছে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে নিজৰ বেসিক পে আৰু গ্ৰেডৰ হিচাপত দৰমহা বৃদ্ধিৰ অনুমান কৰিব পাৰে সংবাদ মাধ্যমৰ এক প্ৰতিবেদনত এইটো উল্লেখ কৰা হৈছে যে কেন্দ্ৰই ফিটমেন্ট কাৰক 3.68% বৃদ্ধি কৰাৰ ওপৰতো আলোচনা কৰি আছে যিটোৱেও দৰমহা বৃদ্ধি কৰিব পাৰে 2016 চনৰ অন্তিম বৃদ্ধিয়ে মূল্য দৰমহা 6000 টকাৰ পৰা 18000 টকালৈ বৃদ্ধি কৰিছিল পৰৱৰ্তী প্ৰস্তাৱিত বৃদ্ধিয়ে ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীসকলৰ বাবে আৰু 8000 টকা বৃদ্ধিৰে বেসিক দৰমহা 26000 টকালৈ বৃদ্ধি কৰিব পাৰে